এয়া জাহিৰ, এয়া ধন, এয়া অমৰ, আৰু মই আজি ছানডে ধামাকা এনজয় হ'বলৈ গৈ আছে আৰু লগৰ কেইজন আহি আছে। অসমতে গোৱা যেন লাগিল। নুনমাটি পুলিচ পইণ্টৰ পৰা লেফ্ট ছাইডেদি ৰিফাইনাৰী মেইন গেটৰ সন্মুখেদি গৈ নুনমাটি বিহু ফিল্ডৰ পৰা চোনচালিলৈ আহক। চোনচালি সৃষ্টিনগৰ পাবলৈ 40-50 মিটাৰ থাকোঁতে লেফ্ট ছাইড হৈ চোনচালি পিকনিক প্লেচলৈ আহক।
ইয়াত আহি প্ৰকৃতিৰ যিটো মাদকতা ইয়াত আহিহে গম পোৱা যায়। আপোনালোকেও হলিডে লৈ ইয়াত আহক। ইয়াত আহিলে দুখ কষ্ট সকলো পাহৰি নিজৰ মনটো কিবা এটা ফ্ৰেছ লাগে। এনেদৰে আমি সকলোৱে এনজয় কৰিলোঁ। অসমতে গোৱা যেন লাগিল।